Hello friends, কি খবৰ? মই আয়ুষ আপোনালোকে চাই আছে MLD Creation। ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা অঞ্জলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব। কিয়নো যত খণ্ডত মঞ্জিতে মইনাৰ জন্মদিন উপলক্ষে মইনাৰ কাৰণে এটা মোবাইল কিনি মইনাক দিবলৈ যাওঁতে মল্লিকাই মনে মনে চাই থকা দেখিবলৈ পাইছিল। আৰু আজিৰ খণ্ডটোত মইনাই খুই খুৰাকে দিয়া মোবাইলটো টিপি থাকিব আৰু তেতিয়া মইনাক মাকে খুৰাকৰ বিষয়ে কৈ থাকিব। ইফালে আকৌ দয়া আৰু মঞ্জিত অফিচৰ কামত যাবলৈ ওলাব আৰু তেতিয়া বৰদেউতাক বাহিৰত বহি থাকিব। আৰু মল্লিকাই যে মঞ্জিতক পইচাবিলাক কমকৈ খৰচ কৰিবলৈ কৈছে আৰু ইয়াৰ যে সকলো হিচাপ দিব লাগিব সেই কথাটো মঞ্জিতে বৰদেউতাকক কোৱা দেখিবলৈ পাব। এতিয়া বাৰু বৰদেউতাকে মল্লিকাক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে সাগৰ আৰু সাগৰৰ ছোৱালীজনীৰ সৈতে মইনাৰ পৰীক্ষাৰ খবৰ ল'বলৈ অঞ্জলিহঁতৰ ঘৰত যোৱা কথাটো মৌচুমীক ক'ব। আৰু তেতিয়া মৌচুমীয়ে মোক এতিয়া কিয় ক'ব লাগে, নোকোৱা হ'লে ভাল আছিল বুলি কোৱা দেখিবলৈ পাব। আৰু আজিৰ খণ্ডটোত কুণালৰ আইতাক শুই থাকিব আৰু তেতিয়া কুণালে আইতাকক চক খুৱাই দিব। আৰু আইতাকে মইনাক কিয় দেখিব নোৱাৰে সেই কথাটো কুণালে আইতাকক সুধিব। এতিয়া বাৰু আইতাকে কুণালক ক'বনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে সাগৰে ভাত খাবলৈ গৈ জীয়েকৰ সৈতে গান গাই থাকিব আৰু সেইখিনি সময়তে মৌচুমী আহিব আৰু সাগৰক বেয়াকৈ কোৱা দেখিবলৈ পাব। আপোনালোকে অঞ্জলি ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।